নমস্কাৰ, পাব্লিক টক্সৰ মজিয়ালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। কলিয়াবৰত অবৈধ নিচাযুক্ত বেহাৰ বিৰুদ্ধে তৎপৰ কলিয়াবৰ মহকুমা আৰক্ষী। যোৱা সময়ছোৱাত কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ অবৈধ বিলাতী খুৰা উদ্ধাৰৰ লগতে জড়িত কেইবাজনো অপৰাধীৰ লগতে কেইবাজনো জুৱাৰী গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰেও জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত এক অভিযানকালত ঢেকিয়াল গাঁৱৰ দীপেন দাসৰ ঘৰৰ পৰা গাঞ্জা জব্দ কৰে। এই সন্দৰ্ভত দীপেন দাস কৰায়ত্ব কৰাৰ লগতে দীপেন দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ ভোমোৰাগুৰিৰ পৰা কৃষ্ণ দাস নামৰ আন এজন ব্যক্তিক কৰায়ত্ব কৰে। জব্দ কৰা গাঞ্জাখিনিৰ ওজন 1300 গ্ৰাম। এই সন্দৰ্ভত জখলাবন্ধা আৰক্ষীৰ নিৱেশত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আজি আমি এটা গোপনীয় সূত্ৰৰ পৰা গম পাওঁ যে ঢেকিয়াল গাঁৱত কিছুদিন ধৰি কেনাবিছ এটা গাঞ্জা বিক্ৰী হৈ আছে। সেই হিচাপে আমি নিজেই গ্ৰাহক হিচাপে যাই কিনিবলৈ যাওঁ। ফাৰ্ষ্ট চাওঁ, দেখা পাওঁ যে দীপেন দাসৰ ঘৰত ঘৰৰ মানুহে এই বস্তুটো বিক্ৰী কৰি আছে। লগে লগে আমি তেওঁৰ ঘৰটো চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত তেওঁলোকৰ ঘৰৰ পৰা কিছু সংখ্যক আমি গাঞ্জা চিজ কৰিবলৈ সক্ষম হওঁ আৰু দীপেন দাসক আমি কৰায়ত্ব কৰোঁ। আৰু তেওঁৰ ষ্টেটমেণ্টৰ ভিত্তিত আমি জানিব পাৰোঁ যে আমবাগানৰ কৃষ্ণ দাস বুলি এজন ব্যৱসায়ী আছে আৰু তেওঁ কলিয়াবৰৰ বিভিন্ন অঞ্চলত এই গাঞ্জা ছাপ্লাই কৰে। আৰু সেইমতে আমি কৃষ্ণ দাসৰ ঘৰত ৰেড কৰা হয় আৰু কৃষ্ণ দাসৰ ঘৰত ৰেড কৰি বৃহৎ পৰিমাণৰ গাঞ্জা আমি চিজ কৰিবলৈ সক্ষম হওঁ। আৰু বৰ্তমান আমি কৃষ্ণ দাস আৰু দীপেন দাসৰ ওপৰত এটা গোচৰ ৰুজু কৰিছোঁ আৰু তেওঁলোক কাইলৈ আমি জেল হাজতলৈ প্ৰেৰণ কৰিম। আৰু এই আমাৰ তদন্ত এতিয়া অব্যাহত চলি আছে আৰু ইয়াৰ লগত কোন কোন জড়িত আছে আমি অধিক তদন্ত কৰিলে আমি গম পাম।